দেউতা ক'লৈ গ'ল? চাওক ৰাইজ, আপোনালোকে নিজে কওক, কালি ৰাতি যেনেকৈ আমি কঠীয়াখিনি তুলি আছিলোঁ, বহুত কথা কৈছিলে নহয়। এতিয়া চাওক, ভাল লাগিছেনে আপোনালোকৰ এতিয়া দেখি? চাওক চাওক ৰাইজ, চাওক চাওক এয়া চাওক, কঠীয়াখিনি আমি এদিনৰ কাৰণে ৰাখিব কৈছিলোঁ, এদিনৰ কাৰণে ৰখা নাই। এতিয়া এনেকৈ কঠীয়াৰ ওপৰত এনেকৈ কৰি দিছে। এতিয়া আপোনালোকে কওক, কালিতো আমি ইমান ৰাতি ৰাতি কঠীয়া তুলি আছিলোঁ, আপোনালোকে দেখা পাইছিলে, মই ভিডিঅ' যোগে জনাইছিলোঁ আপোনালোকক। তাৰপাছত চাওক, ইমান আমি ৰিকুৱেষ্ট কৰিছোঁ আমি যে আজিৰ কাৰণে ৰৈ দিয়ক কঠীয়া, এদিন ৰখা নাই, এদিন ৰখা নাই। চাওক এদিন ৰখা নাই, কৈছিলোঁ যে আজি পিছবেলা কঠীয়া উঠাম। কালি ৰাতি আমি কঠীয়া এনেকুৱা নষ্ট কৰিছে, ৰাস্তা বনাবলৈ দেখা, ৰাস্তা মানুহ আহিব নোৱাৰে। কৈছোঁ যে আজি কঠীয়াখিনি অলপ পাছত কঠীয়াখিনি খাই নিম বুলি কৈছিলোঁ। চাওক কি কৰে, গোটেই কঠীয়া ফ্ৰেছ বনাই দিছে। আমি খেতিৰ ওপৰত নিৰ্ভৰ কৰি খাই আছো বুলি আপোনালোকে সকলোৱে জানে। মাত্ৰ এদিন সময় বিচাৰিছিলোঁ আমি। মই আগৰ ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাইছিলোঁ যে আইতা ঢুকোৱাৰ কাৰণে আমি ৰুব নোৱাৰিলোঁ এবাৰ, তাৰ পাছত এনেকুৱা কৰিছে। আকৌ আমি ৰিকুৱেষ্ট কৰিছোঁ, কোনো ৰিকুৱেষ্ট শুনা নাই। আমি কালি ৰাতিয়ে যে কঠীয়া তুলি আছো, তেতিয়া আপোনালোকে কি বুলি কৈছিলে? তুলি ল'বলৈ কৈছে, এতিয়া আকৌ কৰি পেলাই এনেকুৱা হেৰি কৰি দিলে। কেনেকুৱা লাগিছে এতিয়া আপোনালোকৰ দেখি? কালি যেতিয়া আমি ৰাতি ৰাতি কঠীয়া তুলি আছিলোঁ, তেতিয়া আপোনালোকে আমাক উপলুঙা পেংলাই কিবা কিবি ঢেৰ কৈছিলে। কিন্তু এতিয়া আপোনালোকে কওক, আপোনালোকে এতিয়া ক'ত আছে? এতিয়া কমেণ্ট কৰি জনাব আপোনালোকৰ মতামত কি। নিজৰ বিবেক বোলা বস্তুটো থাকিব লাগে। কোনোবাই কাৰোবাৰ নেমু বাগান গ'ল বুলি কোনোবাই এনেকৈ কৰিব নালাগেতো। নেমু আৰু কঠীয়াৰ মাজত পাৰ্থক্য আছে। ৰখাব নোৱাৰিলে ৰখাইছিলো, আমি ৰিকুৱেষ্ট কৰিছো, আমি কৈছো বোলে আমি নাজানো সেই বুলি কৈছে। আমি তাৰপাছত কি ক'ম? কঠীয়া উঠা বুলি ক'লে ওখ নোহোৱাকে 4 দিন 5 দিন সময় পিছত উঠাই নিব পৰা বস্তু নেকি?